আজিৰ প্ৰশ্নসমূহ। কুৱেশ্যন নম্বৰ 1। প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? অপশ্যন এ বৰ্মন, অপশ্যন বি আহোম, অপশ্যন চি বড়ো, অপশ্যন ডি ৰাভা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি আহোম। প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে আহোমসকলক জনা যায়। কুৱেশ্যন নম্বৰ 2। সেন বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি দুৰ্লভ নাৰায়ণ, অপশ্যন চি নীলধ্বজ, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাপক হৈছে নীলধ্বজ। কুৱেশ্যন নম্বৰ 3। বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়? অপশ্যন এ চুকাফা, অপশ্যন বি বিশ্বসিংহ, অপশ্যন চি আলাউদ্দিন হুছেইন শ্বাহ, অপশ্যন ডি নীলধ্বজ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি আলাউদ্দিন হুছেইন শ্বাহ। বংগদেশৰ আলাউদ্দিন হুছেইন শ্বাহ চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়। কুৱেশ্যন নম্বৰ 4। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি চিলাৰায়, অপশ্যন চি বিশ্বসিংহ, অপশ্যন ডি চক্ৰধ্বজ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ নৰনাৰায়ণ। কামাখ্যা মন্দিৰ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 5। কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি ৰঘুদেৱ, অপশ্যন চি চক্ৰধ্বজ, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰঘুদেৱ। কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে ৰঘুদেৱ। কুৱেশ্যন নম্বৰ 6। ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি ৰঘুদেৱ, অপশ্যন চি অনন্ত কন্দলী, অপশ্যন ডি হেম সৰস্বতী। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি অনন্ত কন্দলী। ভাগৱতখন অনন্ত কন্দলীয়ে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। কুৱেশ্যন নম্বৰ 7। কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? অপশ্যন এ কছাৰী, অপশ্যন বি আহোম, অপশ্যন চি গাৰো, অপশ্যন ডি মংগোলীয়। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি মংগোলীয়। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল। কুৱেশ্যন নম্বৰ 8। অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল? অপশ্যন এ 1825, অপশ্যন বি 1820, অপশ্যন চি 1821, অপশ্যন ডি 1840। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 1821। অসমত মানৰ আক্ৰমণ 1821 চনত হৈছিল। কুৱেশ্যন নম্বৰ 9। অসমৰ আটাইতকৈ ওখ দৌল কোনটো? অপশ্যন এ শিৱদৌল, অপশ্যন বি দেৱীদৌল, অপশ্যন চি বিষ্ণুদৌল। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ শিৱদৌল। অসমৰ আটাইতকৈ ওখ দৌল হৈছে শিৱদৌল। কুৱেশ্যন নম্বৰ 10। স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমজন মহিলা কোন আছিল? অপশ্যন এ কনকলতা, অপশ্যন বি ভোগেশ্বৰী, অপশ্যন চি পুষ্পলতা দাস, অপশ্যন ডি মুংগৰী। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি মুংগৰী। স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমজন মহিলা হৈছে মুংগৰী। এনেদৰে অল আছামিজ জিকে চেনেলটোৰ জৰিয়তে আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।